নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ বৰাই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছে এটা ব্যতিক্ৰমী ব্লগটো মানে আমাৰ বহুত দূৰত নহয়, গাঁৱতে আছে। এতিয়া যাম, আমি ষ্টাৰ্ট কৰিম ব্লগ। তাত গৈ দেখুৱামগৈ কি আছে। মানে এনেকুৱা আছে, গৰখীয়া ভোজ আমাৰ পৰম্পৰা আছে, গাঁৱতে খাই গৰখীয়া ভোজ। আমি এতিয়া যাম, ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এখন বসন্তী দেখিছে নহয়, এই বসন্তীখনতে উঠি যাম এতিয়া গৰখীয়া ভোজলৈ। দুখীয়া মানুহ কি আৰু, বাইক চাইক নাই আৰু, সেইকাৰণে চাইকেলতে যাওঁ আৰু। এই মানুহ গৈ আছে আৰু খানালৈ, এই তিনিগৰাকী। ঐ খানালৈ নেকি? গৈ আছে, আমি গৈ আছোঁ। এই ভাগ নামঘৰ ফাগুনৰ 24 তাৰিখে আছে অখণ্ড ভাগৱত পাঠ, 7 দিনীয়াকৈ পাতিছে। এই তোৰণ বনাই আছে আৰু, আহিব আপোনালোকে। এইখন পথাৰ, যোৱাবাৰ ৰাংচালি উৎসৱ এইখন পথাৰতে পাতিছিলে। এইখন পথাৰ চাই লওক। আৰু এই বছৰো মানে ফাগুনৰ 24 তাৰিখে আছে আমাৰ ভাগৱত পাঠ। তাৰপিছতে আছে আমাৰ বৃন্দাবন থিয়েটাৰ হোৱাৰ কথা আছে। এতিয়ালৈকে কনফাৰ্ম হোৱা নাই বাৰু, 60% কনফাৰ্ম হৈছে, মানে আৰু বাকী আছে। চ'ত মানতে হ'ব নেকি, এইখন পথাৰতে হ'ব আকৌ পুনৰ। ৰাংচালি উৎসৱটো যে হৈছিলে আমাৰ, এই ৰাংচালি জানখনৰ নামেই নামাকৰণ কৰা আছিলে ৰাংচালি উৎসৱ। এই ৰাংচালি জানৰ পৰাই গৈ আছোঁ। যিহেতু আমাৰ গৰখীয়া ভোজটো আমাৰ নদীৰ পাৰত মানে পৰম্পৰাগতভাৱে বহু বছৰৰ পৰা আমাৰ এটা ভোজ আয়োজন কৰি অহা হৈছে। এই বস্তু সেইকাৰণে কৰিছে, মথাই পাৰতে আমাৰ গোটেই ৰাইজে মিলি কৰি আমাৰ খানাটো আয়োজন কৰে। পালোঁগৈ আৰু, বেছি টাইম নাই, পামগৈ আৰু। ব'লক আপোনালোকক গৈ থাকক ভিডিঅ'টোৰ জৰিয়তে, ময়ো গৈ আছোঁ, আপোনালোকক ব'লক। খানা বনাই আছে ৰান্ধনীয়ে। অ' দা, খানা কিমান টাইম বাকী আছে? হৈছে আৰু এতিয়া ভাত বনাই আছে। বনালোঁ, অঁ চব্জি বনাই আছোঁ। ঠিক আছে। এইজন নোমল দা খানা বনাই আছে ন? খানা কি বনাই আছে? কোমোৰা, আলু, মাংস, অঁ, জলকীয়া ভাজি। কিমান টাইম বাকী আছে খানালৈ? হ'লে আৰু ঠিক আছে। অঁ, এই মথাই আহি আছোঁ আমি। মথাই আহি পেলানি এইপিনে আমাৰ বৰ্তা এজনক লগ পালোঁহি। বৰ্তাজনক সুধিম, এই গৰখীয়া ভোজটোৰ বিষয়ে সুধিম, আপোনালোককো জনাব, আপোনালোকেও জানিব পাৰিব গৰখীয়া ভোজৰ বিষয়ে। এতিয়া সুধিব বিচাৰিছোঁ, কম্বা বৰ্তা, অঁ, এতিয়া মই যি দেখাত আটাইতকৈ বয়সস্থ মানুহ আপুনিয়ে। হয়, আপুনিতো নিশ্চয় জানিব আমাৰ গৰখীয়া ভোজটো কি কাৰণে পতা হৈছে। অঁ, এইটো আমাৰ মানে পৰম্পৰা হ'ল, আজু ককা দিনৰ পৰা পাতি আহিছোঁ। হয়, আমি যদি এইটো নাপাতোঁ, নদীত মানুহ লয় হেৰি পানীয়ে। হয় হয়, তাৰপিছত গৰু ম'হৰ খুব বেমাৰ হয়। আমাৰ ঘিলাধাৰী নদী। ঘিলাধাৰী নদী। অঁ, তাৰপিছত আপোনাৰ আৰু নানা ৰকমৰ বেমাৰ হয়। অঁ, খানাটো কি নিৰ্দিষ্টকৈ আজিৰ দিনটোতে পাতেনে? আজিৰ দিনটোতে অতীজৰ পৰা চলি আহি আছে। হয় হয় হয়। তাৰপিছত আৰু আপোনাৰ বগা হাঁহ, অঁ, বগা হাঁহৰ ভোগ দিওঁ আমি, এইটো ভোগ বুলি কয়। অঁ, এইটো ভোগ দিয়া খানা বুলি কয় ন? হয়, অঁ, ঠিক আছে। অঁ, তাৰপিছত এনেই বেলেগকৈ বনাই, অঁ, আমি সেইটো আগবঢ়াই দিওঁ নদীত। অঁ, তাকে জানিলোঁ, আপোনালোককো জনালোঁ। অঁ, আমাৰ আজি যে গৰখীয়া ভোজটো পাতিছোঁ, কি কাৰণে পাতিছোঁ মানে এইটো আজু ককা দিনৰ পৰা চলি আহিছে বোলে। আপোনালোককো জনাবলৈ পাই মানে জনাব বিচাৰিছোঁ, এই আজু ককা দিনৰ পৰা চলি আহিছে, এইটো এটা পৰম্পৰা। সেইকাৰণে পৰম্পৰা, আমাৰ গাঁৱৰ পৰম্পৰাটো যিহেতু আগৰ পৰা চলি আছে, সেইকাৰণে ৰক্ষাৰ্থে আজি এই খানাটো আয়োজন কৰা হৈছে। বাকী আপোনালোকে পৰিৱেশটো চাওকচোন। এইটো পৰিৱেশ আমাৰ, এইটো জেগাডোখৰ মনত পৰিছেনে নাই পোৱা নাই আপোনালোকে? আমি যে জানুৱাৰী খাইছিলোঁ, এই মথাউৰিতে খাইছিলোঁ আমি, অলপ দূৰ গৈয়ে খাইছিলোঁ। এইফালে চাওক, এইফালে চাওক, এইফালে খাইছিলোঁ। এইখন পথাৰ দেখিছে নাই? এইখন পথাৰ যোৱাবাৰ ৰাংচালি উৎসৱ পাতিছিলে, এইখন পথাৰতে। আৰু এইখিনিতে আমাৰ গৰখীয়া ভোজটো খাইছোঁ। এইখন ঘিলাধাৰী নদী, এইখন এইখিনিতে আছে। এইখন ঘিলাধাৰী নদীৰ পাৰতে আমাৰ খানাটো খোৱা হৈছে। খাব হৈ আছে আৰু, ৰাইজে খানা খাবলৈ লৈছে। এজন আমাৰ বিদ্যুৎ কাইদেউক লগ পালোঁ, চিনাকি কৰি দিয়া কোনো প্ৰয়োজন নাই। আৰু বিদ্যুৎ কাইদেউ ক'বচোন, আজি খানাটো কেনেকুৱা ধৰণৰ? অঁ, নহয়, এইটো আচলতে আমাৰ গৰখীয়া প্ৰীতি ভোজ। ইয়াত আমাৰ কেৱল গাঁওখন নহয়, ওচৰ চুবুৰীয়া যিবিলাক মানুহে আমাৰ ঘিলাধাৰী নদীৰ পাৰত গৰু চৰাই খেতি বাতি কৰে, ৰাংচালি জানৰ পাৰত গৰু চৰাই খেতি বাতি কৰে, কলচী পথাৰ বা বামুণগাঁও পথাৰত খেতি বাতি কৰে, সেই সকলো ৰাইজে মিলি অসমীয়া পহিলা মাঘৰ দিনটোতে আমি
এই প্ৰীতি ভোজৰ আমি আয়োজন কৰোঁ আৰু সকলোৱে মিলি যোনে যেনেকৈ পাৰে আমি দান দক্ষিণাৰে বা ৰোজ বা সকলোৱে আগবঢ়োৱা পাতিহাঁহ কোমোৰা লৈ আৰু এটা তাৎপৰ্যপূৰ্ণ কথা যে হালধি নিদিয়াকৈ খানা বনোৱা হয় গাঁৱৰ ৰাইজে বনাই আমি তেলো নিদিয়ে হালধিও নিদিয়ে এইটো আমাৰ লোক পৰম্পৰা এইটো যুগ যুগ ধৰি আমাৰ আজু ককাহঁতৰ তাৰো আগৰ পৰা আমাৰ চলি আহিছে কেতিয়াবা চলি আহিছে আমি নাজানো পহিলা মাঘৰ দিনটোতে আমি গিলাদৈ নদীৰ পাৰত খাওঁ সকলোৱে মিলি যোনে য'ত নাথাকক লাগিলে বিহু বুলিতো আহে আৰু আজিৰ দিনটোতো অন্ততঃ থাকি দিয়ে চাকৰি বাকৰি কাম কাজ ক্ষতি কৰিলে থাকি দিয়ে আজি সকলোৱে মিলি আমি এসাঁজ প্ৰীতিভোজ খাওঁ আৰু আমাৰতো বিশ্বাস যে আমাৰ খেতি যিহেতু খেতিৰ লগত জড়িত নদীৰ পাৰত যে আমি আগন্তুক খেতিৰ কাৰণে প্ৰস্তুত হওঁ লগতে আমাৰ পোহনীয়া জীৱ জন্তু গৰু ছাগলী সকলোৱে মংগল কামনা কৰি সকলো মানুহৰে মংগল কামনা কৰি আমি এইটো বিশ্বাস কৰি এই খানা আয়োজন কৰি আহিছোঁ তাৰে আজিৰ দিনটোতো আমি আগৰ পৰম্পৰা ৰক্ষা কৰি আমি এই খানা আয়োজন কৰিছোঁ আপুনি দেখুৱাব কেনেকৈ গাঁৱৰ ৰাইজ পুৰুষ মহিলা সকলো উপুৰি খাই পৰে এতিয়া মোৰ লগত আছে আমাৰ কে এছ শইকীয়া সৰুদাই আমাৰ কৰ্মচাৰী সৰুদাই আহিছে সৰুদাই দুআষাৰ ক'ব সৰুদাই কি ক'ব আজি এই গৰখীয়া খানাটোৰ বিষয়ে আজি যোনটো পৰম্পৰাটো ৰক্ষা কৰি আমি চলি আহিছোঁ তাৰ মাজতে আমি আহি পিনি এইখিনিতে উপস্থিত হৈছোঁ সকলোৱে আজি ভাল লাগিছে আজি ভাল লাগিছে বহুত ভাল লাগিছে আমাৰতো ভালেই লাগে মোৰতো সদায় ভাল লাগে মোৰ বুলি নকওঁ তথাপি ইমান কৰ্মব্যস্ততাৰ মাজত আপুনি আজি আমাৰ মাজতে উপস্থিত হৈছে নিশ্চয় ভাল লাগিছে বহুত ভাল লাগিছে এইটো মানে মই মোৰ বুলি নকওঁ মই সদায় আমাৰ বুলি কওঁ হয় হয় আমাৰ এই মাজৰটো মানে আমাৰটো ৰক্ষা কৰিবৰ কাৰণে এই আমাৰটোৰ মাজত মানে একতা থাকে একতাটো হ'ল আমাৰ মেইন শক্তি এই শক্তিটো যাতে আমি মানে কিবা এটা শক্তি মানে এনেকুৱা নহয় যুদ্ধ ক্ষেত্ৰত যোৱা শক্তি নহয় আমি কাৰণে আমি চেষ্টা কৰিছোঁ ভুল ভ্ৰান্তি বহুত থাকিব যাতে আমি এই একতাটো সকাহ কাৰণে যিসকল আহিবও পৰা নাই যিসকল আহিছোঁ তথাপি তেখেতলোকে আমাক আশীৰ্বাদ কৰক সদূৰ ভৱিষ্যতে যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ বহলভাৱে চিন্তাধাৰা কৰি পিনে আমি কিবা এটা কৰিব বিচাৰি গৈ আছোঁ ৰাস্তাটো বিচাৰি গৈ আছোঁ ৰাস্তাটো এটা উপনীত হৈছোঁ আধাহে তথাপি মানে 2023 চনৰ এই আৰম্ভণিৰ পিছত 24 চনৰ আৰম্ভণিটো আমি চেষ্টা কৰিছোঁ সম্পূৰ্ণভাৱে এটা পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিম আমি তাৰমানে গাঁৱৰ একতাটো আমাৰ মেইন একতাটো দেখাবলৈ চেষ্টা কৰাৰ মাজতে এইখিনি আমি কৰিবলৈ গৈ আছোঁ সকলো ৰাইজলৈকে ধন্যবাদ নিশ্চয় আছে আমাৰ একতাটো আছে কাৰণে আজি গোটেই গাঁৱৰ ৰাইজ মিলি আমি খানা লাগিব খাম বিদ্যুৎ দাইলত ধন্যবাদ থাকিল আমাৰ এই সৰু দাইলত ধন্যবাদ থাকিল খানা হৈ গ'ল আমাৰ খানা খাব লাগে আৰু ৰেডি হৈ আছে খানা দি কৰা যায় এইটো ধনাই ধনাই ইমান হাঁহি গ'লে এইটো ইউটিউবত সদায় ওলাই থাকে মোৰ য'তে ত'তে ওলাই হয়তো দাদা এইটো ওলাই থাকে খানা হৈ আছে আৰু খাব লাগে আৰু আশীৰ্বাদ দিলে খাব পাৰি আৰু চব বইল দেই এইপিনে চব হালধি নিদিয়া খানা খাবলৈ চব সাজু হৈ আছে কিবা ক'বা নেকি আজি খানাটোৰ বিষয়ে গৰখীয়া ভোজটো এবাৰ তুমি প্ৰথম পাইছা নেকি যোৱাবাৰ কেনেকুৱা লাগিছিলে অঁ চব মানুহ গোট খাই ভালেই লাগেনে তুমি কিবা ক'বা নেকি গৰখীয়া ভোজটো এবাৰ সেইটো কেইবাৰ পাইছা আগতে কেতিয়াবা পাইছিলা নাই ঘৰত থাকোঁতে অঁ বহুত জেগাত নচলে ভাল লাগেনে মাঘৰ প্ৰথম দিনটো যে চব মানুহে গোট খাই ভাল লাগেনে এইটো গৰখীয়া ভোজ ভাল লাগিছে নাই ভাল লাগিছে ভাল লাগিছে লাগিছে নাই কেনেকুৱা লাগিছে কেলে আহিছা কোৱা গৰখীয়া ভোজৰ বিষয়ে কোৱাচোন চমুকে কোৱা চমুকে আমি সম্ভৱ গম নাপাওঁ এইটো পূৰ্বপুৰুষৰ অতীজৰ নিয়ম এতিয়া আমি গম নাপাম কিমান দিনৰ পৰা আগবাঢ়িছিলে আমাৰ ককা আজু ককায়ো গম নাপায় গতিকে আমি গোৱালৰ নিয়মটো পালন কৰিছোঁ ঠিক আছে তুমিতো এজন আগ্ৰহ ভাল লাগেনে এইবোৰ কৰি নিশ্চয় হয় এজন আমাৰ আগ্ৰহ দেই ভাস্কৰ দা চবতে আগভাগ লয় হয় তুনিদা কিবা এটা কোৱা কেনেকুৱা লাগিছে গৰখীয়া ভোজটো কেতিয়াবা তোমাৰ মনত আছে বহুত দিনৰ পৰা মনত আছে আৰু কিমান দিনৰ পৰা এইটো মই কৈছোঁ হালধি নিদিয়ে তেলো নিদিয়ে তেলটো কমকৈ দিয়ে এইটো জলকীয়া চব হালধি নিদিয়ে কোমোৰা আৰু পাতিহাঁহৰ মাংস হালধি নিদিয়াকৈ বনায় বগা পাতিহাঁহ লাগিব বেলেগ ৰঙৰ পাতিহাঁহ হ'লেও নহ'ব বগা পাতিহাঁহ আৰু পিঁয়াজ নিদিয়ে ৰচুন নিদিয়ে ৰচুনটোহে দিয়ে পিঁয়াজ নিদিয়ে আৰু বগা পাতিহাঁহ লাগিব কোমোৰাৰ লগত হালধি নিদিয়ে সেইফালে আমাৰ ননকা বলিন চুতীয়া কিবা ক'বা নি অঁ খাই থাকোঁতে নকয় ন তেওঁজন সেইফালে আমাৰ মনাই লাচিত দা আমাৰ শৈলেন দা দেই মই দেখুৱাই আছোঁ আপোনালোকক মই বাৰু নিজে ইউটিউবাৰ নহয় ভাস্কৰ ইউটিউবাৰ মই তেওঁক খাই থকাৰ কাৰণে অকণমান সহায়ে কৰি দিছোঁ এতিয়া কথাটো হ'ল যে আমাৰ ইয়াত বোলে আশীৰ্বাদ ল'ব লাগে আৰু আশীৰ্বাদ লোৱা মানুহৰ যদি কাৰোবাৰ গৰু ম'হ হেৰায় তেতিয়াহ'লে 1 মাহ 1.5 মাহৰ পিছত
গৰু ম'হ ঘৰলৈ ঘূৰি অহা উদাহৰণ আছে। মাজতে 2 বছৰ নপতাৰ কাৰণে বহুত অপায় অমংগল হ'ল, গৰু ছাগলী হানি হৈছিল, মানুহৰ মৃত্যু হৈছিলে, তাৰপিছত আকৌ পাতিবলৈ ল'লে। আমি যিমান দূৰ ঘূৰি ফুৰিছোঁ, মই গোটেই অসমখন মোটামুটি ঘূৰিছোঁ, বিশেষভাৱে দেখা নাই। কিন্তু এটাৰ লগতে মিল আছে, আমাৰ খুমটাইত অকামলুৱা বুলি এডোখৰ ঠাই আছে, তাত এই অনুষ্ঠানটো পাতে। অকামলুৱাৰ লগতে খানাৰ মানে ধৰণটো অলপ মিল আছে, হালধি নিদিয়াকৈ বনায়, আৰু তাৰ বাদে মই বেলেগত ক'তো শুনা নাই। গতিকে আমাৰ এইটো গোৱালগাঁৱৰ ঘিলাধাৰী নদীৰ পাৰত পতা হয়। লগতে ইয়াত অকল গোৱালগাঁৱৰ মানুহে নহয়, দৰবৰাহী, আঠগাঁও, তাৰপিছতে আমাৰ শালিকীহাটৰো মানুহ আহে, গোৱালগাঁৱৰ আটাইকেইটা চুকৰ মানুহ আহে, কলচী পথাৰৰ মানুহ আহে, সকলোৱে মিলি এই খানাটো খায়। আৰু বিশেষকৈ আমাৰ নদীৰ পাৰত হয়, নদীৰ লগত জড়িত, খেতিৰ লগত জড়িত, গৰু ম'হৰ লগত জড়িত, জীৱ জন্তুৰ লগত জড়িত বহুত লোকবিশ্বাসৰ পৰম্পৰা মানি চলা হয়। লোকবিশ্বাস পৰম্পৰা অনুসৰিয়ে হয়। মই আগতে কৈছোঁৱে, মাজতে বহুত মানুহে হয়তো এইটো আজিকালি বিজ্ঞানৰ যুগ মানি চলে, বহুতে মানি নচলে। গতিকে নামানাৰ কাৰণে আমি ফলো পাইছোঁ, আৰু তাৰ বহুত মানুহে ইয়াত আশীৰ্বাদ লয়, সেইমতে বহুতে ফল পোৱা বুলিও কৈছে, পাইছে, আমি দেখিছোঁ। গতিকে এইটো বিশ্বাস কৰা নকৰাটো আৰু এইটো আধুনিক যুগত নিজৰ কথা, কিন্তু আমাৰ গাঁৱৰ মানুহে বিশ্বাস কৰে। আৰু বিশ্বাস নকৰিলে যদি কিবা তেনেকুৱা কাকতলীয়ভাৱে ঘটনা ঘটে, তেতিয়াও এইটো নপতাৰ কাৰণে ঘটা বুলি এটা মনত খুধনি থাকে। যে সেইকাৰণে চবেই এইটো কথা কয়। বহুত মানুহে হয়তো ক'ব যে বিজ্ঞানৰ যুগত এইবোৰ অন্ধবিশ্বাস, কিন্তু সেইটো নিজৰ কথা। নামানাৰ কাৰণে যদি কাকতলীয়ভাৱে এনেকুৱা ঘটনা ঘটে, মানুহৰ হানি হয়, তেতিয়া মনলৈ এইটো খুদ হৈ থাকে যে এই অনুষ্ঠানটো নকৰাৰ কাৰণে আমাৰ হ'ল। গতিকে সেইটো আৰু গতিকে আপোনালোকে নিজে বিচাৰ কৰিব। মই শুনাই দিলোঁ, আমাৰ দেউতাৰ বয়সৰ, বৰ্তা, ককাৰ বয়সৰ মানুহে কৈছে যে নপতাৰ কাৰণে কোন বছৰত কি। আমি যদি এইটো অনুষ্ঠান নাপাতোঁ, তেতিয়া নদীয়ে মানুহ লয় মানে মানুহৰ মৃত্যু হয়, গৰু ছাগলী লয় বুলি কৈছে, গৰু ছাগলী মৃত্যু হয়, আৰু যি বছৰ নাপাতে সেই বছৰ বানপানীও বেছি হয় বুলি কৈছে। গতিকে সেইকাৰণে এইটো তেওঁলোকৰ বিশ্বাস, আৰু আমি এই বিশ্বাস পৰম্পৰা ধৰি ৰাখিব লাগিব। ভুলো হ'ব পাৰে, শুদ্ধ হ'ব পাৰে, কিন্তু পৰম্পৰা ধৰি ৰখাটো আমাৰ দায়িত্ব। গতিকে সেইকাৰণে কৈছোঁ, বিচাৰ আপোনালোকৰ। ধন্যবাদ। আমাৰ খানাটো ইতিমধ্যে শেষ হৈছে, বহুত মানুহ আহিছে, খাবলৈ চব আহিব, অহা সকলোকে ধন্যবাদ জনাইছোঁ।